नमस्कार, मैं निको पेट्रोलियम गुवाहाटी से हूँ। तो आज हमारे कंपनी में एक सर आए हैं तिनसुकिया से। तो सर, आपका नाम? मेरा नाम मिंटू पवन गोस्वामी। अच्छा, तो आपको हमारे कंपनी में आके कैसा लगा? অসমীয়াত ক'ব পাৰি? নিশ্চয় ক'ব পাৰিব। মই ইয়ালৈ আহি পেলাই কোম্পানীত আহি পেলাই ভাল লাগিছে। ইয়াত পেট্ৰলিয়ামৰ লগত জড়িত সকলোখিনি বস্তু মই দেখিছোঁ আৰু ইয়ালৈ আহি পেলাই মানুহে বিমুখ হৈ যাব নালাগে, সকলো বস্তু ইয়াত উপলব্ধ হৈ আছে। সকলো বস্তু ইয়ালৈ আহিলে পাব। আচ্ছা, তো দাদা, আমাৰ ইয়াৰ কোৱালিটি, পেকেজিং এণ্ড প্ৰাইচিং আপোনাৰ কেনেকুৱা লাগিলে? পেকেজিংটো বহুত ধুনীয়া, কোৱালিটিও মই ভাল দেখিছোঁ। কোৱালিটি মই বহুত ভাল পাইছোঁ আৰু ইয়াৰ পেকেজিংটো ভাল, বহুত ধুনীয়া হৈ আছে। আচ্ছা, এনে আপোনাৰ একো অসুবিধা হোৱা নাই? এতিয়ালৈকে নাই, অসুবিধা হোৱা নাই। আচ্ছা আচ্ছা, আৰু আমাৰ কোম্পানীৰ লগত আপুনি জড়িত হৈ আছে কিমান দিন হ'ল? মোৰ ইয়াৰ লগত জড়িত হোৱা 3 বছৰ হৈ গৈছে। আচ্ছা, 3 বছৰ হৈ গ'ল। আৰু আমাৰ কোম্পানীৰ সাৰ্ভিস আপোনাৰ টাইমলি মাল পাই আছে নে নাই আপুনি অলপ জনাই দিব আমাৰ ভিউয়াৰ্ছক? না ধুনীয়াকৈ সময়মতে যেনেকৈ মাল বিচাৰিছোঁ মই পাই আছোঁ। আচ্ছা, এনে আপোনাৰ কোৱালিটিত একো ইস্যু অহা নাই? না, কোৱালিটিত এতিয়ালৈকে ইস্যু অহা নাই। কোৱালিটি ভাল। তো আৰু আমি আমাৰ ভিউয়াৰ্ছক আপুনি কি ক'ব বিচাৰে, মানে যদি সিহঁতেও আমাৰ লগত জড়িত হ'ব কাৰণে যদি ইচ্ছুক থাকে, আপুনি কিবা এটা কৈ দিয়ক। মই এইটোৱে ক'ব বিচাৰোঁ, নিপ্টো কোম্পানী এটা ভাল কোম্পানী আৰু ইয়াৰ ইণ্ডিয়ান কোম্পানী, গতিকে ইয়ালৈ আহি লৈ পেলাই নৰ্থ ইষ্টত এনেকুৱা এটা কোম্পানী ইয়াত গুৱাহাটীত তেওঁলোকে হোলচেল কৰিছে, গোডাউন আছে, গতিকে আহি লৈ পেলাই ইয়াত সকলোখিনি বস্তু পাব। আহক, আহি লৈ পেলাই বস্তু চাই তাৰপৰা লৈ যাব পাৰে। আচ্ছা, আৰু আপোনাৰ গিফট আইটেম মানে এডিং মেটেৰিয়েলৰ তৰফ আমাৰ ইয়াৰ কোম্পানীৰ পৰা একো অসুবিধা হোৱা নাই তো? টাইমলি পাই আছে? সকলোখিনি কাৰ্টুনত তেনেকৈ পাই আছোঁ। আচ্ছা আচ্ছা, আপোনালোকে শুনা পাইছে, আমাৰ তিনসুকীয়াৰ পৰা ছাৰ আহিছে, আপোনাক ৰিভিউ শুনা পাইছে। তো আৰু যদি আপুনি অধিক জানকাৰী ল'ব বিচাৰে, দেন আপুনি স্ক্ৰীনত দিয়া গিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ৰিভিউ যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।